নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ দষ্ট অফ আছাম চেনেললৈ। তেতিয়াহ'লে আজি আমি উপস্থিত আছোঁ শংকৰ সংঘ অধিৱেশন 89 সংখ্যক, আৰু ইয়াত হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকে ইয়াত আৱিৰ্ভাৱ ঘটিছে। তেতিয়াহ'লে আজি ভিডিঅ'টো চাই থাকিব। তেতিয়াহ'লে ফ্ৰেণ্ডছ, দেৰি নকৰি আমি শংকৰ সংঘস্থলীৰ ভিতৰলৈ সোমাই যাওঁ বলক। বন্ধুসকল, শংকৰ সংঘৰ ভিতৰত আছোঁ বৰ্তমান আমি, আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'টো। গম পাইছে, বোকাখাটৰ কমাৰ গাঁৱৰ শংকৰ সংঘ যি অধিৱেশন হৈছে 89 সংখ্যক, তো আপোনালোকক যিমান পাৰোঁ আপোনালোকক দেখাবলৈ আজি চেষ্টা কৰিম। তো ভিডিঅ'টো আগলৈ চাই থাকিব বুলি আমি আশা কৰিলোঁ। আৰু এইখন যে দেখিছে, এইখনেই হৈছে শংকৰ সংঘ অধিৱেশনৰ মূল মঞ্চ। কলা কৃষ্টি সংস্কৃতিক গুৰুজনাৰ আদৰ্শেৰে আগবঢ়াই নিবলৈ লৈছে। তাত আমাৰ চৰকাৰ হিচাপে আৰু মুখ্যমন্ত্ৰী হিচাপে কিছু বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এইটোৱে হৈছে শংকৰ সংঘ অধিৱেশনৰ অস্থায়ী নামঘৰ, আৰু ইয়াতে সকলো সময়তে নাম প্ৰসংগ হৈ থাকে। আৰু এই বস্তুটো আমি চিনি পোৱা নাছিলোঁ, বৰ্তমান সুধোতে গম পালোঁ যে এইটো কাম সেন্দুৰ বুলি। এইটো লগাই দিলে বোলে মনৰ কামনাবোৰ সিদ্ধি হয়। সর্বগুণাকৰ যাকিনি নাহি উপাম তোহাৰী চৰণে ৰেণু শতকোটি বাৰে কৰোঁ প্ৰণাম। আজি এই কুণ্ঠপুৰত আমি সোমবাৰে আহিছিলোঁ মৰিগাঁৱৰ পৰা। আহি আমি ইয়াত যিখিনি সা সুবিধা পাইছোঁ বৰ সুন্দৰ পাইছোঁ, আৰু এই বোকাখাটৰ আইসকলৰ বা বোকাসকলৰ আই বাপসকলে বৰ সুন্দৰকৈ পৰিচালনা কৰিছে। আমি তাত বৰ সন্তুষ্ট হৈছোঁ। কৃষ্ণ শংকৰ গুৰু মা কৃষ্ণ, জয় গুৰু শংকৰ, জয় গুৰু শংকৰ কৃষ্ণ। এইখন হৈছে শংকৰ সংঘ 89 সংখ্যক অধিৱেশনৰ স্মৃতি গ্ৰন্থ। আৰু এয়া হৈছে প্ৰতিনিধি সভাগৃহৰ গেট।
আৰু এয়া হৈছে আদৰণি সমিতিৰ কাৰ্যালয় তোৰণ। আৰু এয়া হৈছে বিশেষ প্ৰতিনিধি শিবিৰ। আৰু এয়া দেখিছে আপোনালোকে সম্পূৰ্ণৰূপে মিচিং সম্প্ৰদায়সকলৰ লোকসকলৰ বাবে ইয়াত ধুনীয়াকৈ সজাই তুলিছে। আৰু এয়া হৈছে শংকৰ সংঘ অধিৱেশনৰ ৰান্ধনি ঘৰ, য'ত আপোনালোকে দেখিবলৈ পাৰিব 300 শতাধিক প্ৰায় ৰান্ধনিয়ে ইয়াত খাদ্য প্ৰস্তুত একেলগে কৰিব পাৰিব। এবাৰ 10,000কে ভকতে খাব পৰা ব্যৱস্থা কৰা হৈছে। সেইমতে ব্যৱস্থাপনা কৰিছে আৰু চলি আছে। ধন্যবাদ। আৰু ইয়াতে প্ৰায় 10,000 ভকতে একেলগে খাদ্য খাব পাৰিব। এয়া সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে ইয়াত। আৰু বৰ্তমান আমি ভোজনস্থলীৰ পৰা ওলাই আহিলোঁ আহাৰ খাই। আৰু এয়া আমি বৰ্তমান আহিলোঁ বাণিজ্য মেলাত। আৰু বাণিজ্য মেলাত আমি দেখিবলৈ পাইছোঁ ইয়াত বিভিন্ন ধৰণৰ ফুল, সকলো বস্তু ইয়াত ধুনীয়াকৈ সজাই তোলা হৈছে। আৰু এইখন হৈছে সম্পূৰ্ণৰূপে থলুৱা বাদ্যৰ দোকান। আৰু ইয়াত দেখিবলৈ পাব আপুনি টকা, পেঁপা, গগনা, সকলো ধৰণৰ ইয়াত বস্তু পোৱা যায়, সুতুলিকে আদি কৰি। আৰু দেখাবলগীয়া বস্তু বহুতখিনি আছিল, আৰু আমি যিমান পাৰিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।